নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মই মোৰ অন্য এটা মিনি ব্লগলৈ। আজি আচলতে হৈছে এটা বিশেষ দিন এই কাৰণে, কাৰণ আমাৰ গাঁৱত আজিৰ পৰা আৰম্ভ হৈছে এখনি বজাৰ। হয়, আমাৰ গাঁৱত আচলতে আৰম্ভ হৈছে আজিৰ পৰা এখনি নতুনকৈ বজাৰ। সেয়েহে গাঁৱৰ অকুৱা পকুৱা বাটেদি গৈ সেই বজাৰলৈ বুলি ওলাইছোঁ। ভাবিছোঁ নতুনকৈ বজাৰখন বহিছে যেতিয়া দুটামান বস্তুকে লৈ আহোঁ। এই ছোৱালীকেইজনী দেখিছেনে, সিহঁতে ফটো উঠি আছে। আচলতে সিহঁতে বজাৰলৈ আহিছে। এইজন হৈছে ৰিকিয়ে বজাৰ কৰিব অহা নাই, কিন্তু বজাৰ চাই সি নগাঁৱলৈ যাবলৈ ওলাইছে। আৰু এয়া দেখিছে আমাৰ নতুনকৈ বহা বজাৰ। বেপাৰী বিশেষকৈ বেপাৰীবিলাক আজি বজাৰখনত কম, কাৰণ আজিৰ পৰা বজাৰখন আৰম্ভ হৈছেহে, হ'ব আৰু লাহে লাহে। এই বস্তু কিন্তু বহুত ওলাইছে, কিন্তু গাঁৱৰ মানুহসকলেও বস্তু ল'বৰ কাৰণে হেতা ওপৰা লগাইছে। হেতা ওপৰা এইকাৰণে লগাইছে কাৰণ বহুতে ইয়াতে বস্তু চাবও আহিছে আৰু বহুতে কিনিবও আহিছে। সেয়েহে যিহেতুকে প্ৰথমখন বজাৰ, সেইকাৰণে মানুহৰ অলপ ভিৰ হৈছে দিয়কচোন। আমিও অলপ বস্তু কিনিম বুলি পেলাই গৈছিলোঁ আৰু তাৰে দুটামান বস্তু ল'লোঁ, যেনিবা নোলোৱাকৈ থকা নাই। যিহেতুকে এই বজাৰখন হোৱাৰ পাছত আমাৰ বহুতৰে লাভো হ'ব, কাৰণ গাঁৱৰে বহুখিনি থলুৱা বস্তু আপোনালোকে ইয়াতেই পাব। এই বজাৰখনতে দা কটাৰীকে আদি কৰি সকলোখিনি বস্তুৱেই ওলাইছে বজাৰখনতে। আৰু এয়া হৈছে নিপক আমি এনেই ধেমালি কৰি আছোঁ, বোলো তোমাৰ জহতে বজাৰখন বহিলে, সি বেচেৰা বৰ ভাল। আৰু এয়া দেখিছে গাঁৱৰ মানুহবিলাকে বজাৰ কৰা নাই যদিও পিৰিক পাৰাককৈ এনেই ঘূৰি ফুৰিছে। এইকেইটা হৈছে মোৰ লগৰকেইটা, সিহঁতে কিন্তু বজাৰ কৰিবলৈ অহা নাই, এনেই বস্তু চাবলৈ আহিছে। আৰু এয়া হৈছে তাল। ভাদ মাহত আমাৰ এইফালে তাল খাব লাগে বুলি এটা নিয়ম আছে, গতিকে দীপকাই নি কিনে তাল বেচিছে আৰু এয়া কাচকলো বেচিছে। অৱশ্যে মানুহবিলাকৰ লাভেই হ'ব দিয়কচোন। ময়ো অলপ বজাৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।